হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে। মোৰ ভিডিঅ' বনোৱাৰ অভিজ্ঞতা নাই যদিও আজি ব্লগ এটা বনাবলৈ চেষ্টা কৰি আছোঁ আৰু আজিৰ ব্লগটো আমাৰ কোম্পানীৰ ছাদৰ ওপৰৰ পৰাই আৰম্ভ কৰি আছোঁ। তো ভিডিঅ'টো চাই থাকিব শেষলৈকে। এয়া হ'ল আমাৰ কোম্পানীৰ গেট, ফ্ৰণ্ট ছাইড। এয়া হ'ল কোম্পানীৰ ৰাইট ছাইডে এটা মাছ কোম্পানী, এইটো বন্ধ হৈ আছে। এইটো আমাৰ কোম্পানীৰ কাষতে থকা মেডিচিন কোম্পানী। তলৰ পৰা দেখাই আছোঁ ভালকৈ আপোনালোকক। তলত গৈ আছে এতিয়া, তলত যাওঁ। সেয়ে দেখিব পাইছে আমাৰ কোম্পানীটো ৰোডৰ লগতে হয়। বলক তলত গৈ ভালকৈ দেখাই আছোঁ আপোনালোক। এইটো হ'ল কোম্পানী গেট, ওপৰৰ পৰা যে দেখাইছিলোঁ, আৰু লগতে আছে ৰোড। দেখাই আছোঁ, চাই থাকক। এই ৰোড। আমাৰ কোম্পানীৰ কাষতে থকা মেডিচিন কোম্পানী যদি ওপৰৰ পৰা যে দেখাইছিলোঁ, এয়া হ'ল মেডিচিন কোম্পানীটো। বহুত ডাঙৰ হয় এইটো। সন্মুখৰ পৰা দেখিবলৈ সৰু যেন লাগে, কিন্তু বহুত ডাঙৰ হয়। আৰু এতিয়া মেইন কথাটো হ'ল, আজি ভিডিঅ'টো কিয় বনাই আছোঁ। আজিৰ ভিডিঅ'টো হ'ল, আমাৰ ইয়াতে এটা দেওবাৰে বজাৰ লাগে, লোকেল বজাৰ হয়। সেই বজাৰখন আপোনালোকক অলপ দেখাম বুলি ভিডিঅ'টো বনাই আছোঁ। গতিকে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাই থাকিব। এই ডাঙৰ পাইপটো যে দেখি পাইছে, এইটো হ'ল পানী পাইপ। ইয়াতে পানীৰ কাম চলি আছে, লাইনৰ পানী দিয়ে, সেই কাম চলি আছে ইয়াতে। চাই থাকক আপোনালোকে। আৰু মোৰ লগত কোন কোন আছে দেখাই আছোঁ আপোনালোকক। আমাৰ কাঞ্চা দুজন আছে, এয়া কাঞ্চা, আৰু এয়া আমাৰ সুশীল ভাই আছে। আমি চাৰিজনে ওলালোঁ বজাৰ যাওঁ বুলি, আৰু বজাৰটো আপোনালোকক অলপ দেখাওঁ। এয়া আমি এটা তিনিআলি পালোঁ। আমি এতিয়া লেফ্ট ছাইডেদিও যাব পাৰোঁ, কিন্তু লেফ্ট ছাইডেদি গ'লে বজাৰখন অলপ দূৰ হয়। সেইটো কাৰণে আমি চিধা যাম। চিধা গ'লে অলপ সোনকালে পায়, ইমান ঘূৰি যাব দৰকাৰ নাই। ইয়াতে এটা ডাঙৰ বিয়াৰ ফেক্টৰী আছে, আপোনালোকক দেখাই আছোঁ। এইটোৱে হ'ল সেইটো বিয়াৰ ফেক্টৰী। বহুত ডাঙৰ হয় এইটো, সন্মুখৰ পৰা সৰু যেন লাগে।
তো গাইজ ৰাস্তা আৰু গাড়ী এইবোৰ দেখাই থাকিলে ভিডিঅ'টো বহুত লম্বা হৈ যাব আৰু আপোনালোকেও আমনি পাব চাগে চাই। সেইবাবে ভিডিঅ'টো বেছি দীঘল নকৰোঁ, বলক ডাইৰেক্ট বজাৰলৈ লৈ যাওঁ। এইটো হ'ল আমাৰ ডেইলি বজাৰ, এইটো ডেইলি বজাৰ লাগে ইয়াতে। আৰু যিটো আমি বজাৰত গৈ আছোঁ দেওবৰীয়া বজাৰ, সেইটো বজাৰটো অকণমান আগত আছে, এতিয়া পামহি আৰু ভিডিঅ'টো চাই থাকক আপোনালোকে। সেয়া বজাৰ পালোহি। প্ৰথমতে কাপোৰ দোকান, সেয়া ফুচকা দোকান, তাৰপিছত আকৌ কাপোৰ দোকান, এনেকেই আৰু বজাৰ। আমাৰ চাচাই চিঞৰি আছে, 3যোৰ মোজা বোলে 100 টকা, লৈ লওঁচোন মোজা 3যোৰ, চাই লওঁ। ভালেই আছে বাৰু মোজা, ইমান বেয়া নহয়, 100 টকা 3যোৰ যদি ভালেও আছে। এয়া আমাৰ দিলীপ দা, মোজা এনেও লগা হৈ আছিলে, লৈ লওঁ। বলক এতিয়া আগত এইফালে কি কি আছে দেখাই আছোঁ আপোনালোকক, কি কি দোকান আছে, কি কি বস্তু পায় দেখাই আছোঁ। ইয়াতে বহুত ধুনীয়া ধুনীয়া লং পেণ্ট পায়, 150 টকা 100 টকাত ধুনীয়া ধুনীয়া লং পেণ্ট পায়। লং পেণ্ট চাই লওঁ, পালে দেখাম বাৰু আপোনালোকক। আৰু মই লং পেণ্ট এটা ল'ম বুলি ভাবি আছোঁ, কিন্তু এটা প্ৰব্লেম হয় কি জানে, মই বজাৰত লং পেণ্ট ল'ব আহিলে মোৰ চাইজেই নিমিলে। কালাৰ পচন্দ হয় কিন্তু চাইজেই নিমিলে, বহুত চালোঁ এনেকুৱা নাপাওঁৱেই। লং পেণ্ট দোকান এটা পাইছোঁ, ভাল ভাল লং পেণ্ট আছে, চাই লওঁচোন পাওঁ নে নাপাওঁ নিজৰ জোখৰ। চাইজহে নিমিলে, য'তে যাওঁ চাইজহে নিমিলে, বহুত চালোঁ, আগতো বজাৰত আহি চালোঁ, চাইজহে নিমিলে মোৰ। ভালে আছে বাৰু লং পেণ্টবোৰ, কাপোৰো ভাল, কালাৰো ভাল, কিন্তু চাইজে নিমিলে। এতিয়া জুখি চাই আছে, মই কমত 34 বুলি কৈছোঁ, বিশ্বাসে কৰা নাই, চাই আছে। নাই নহ'ল, কৈছিলোঁ নহয় চাইজ নহয় বুলি, চাইজে নহ'ল। কালাৰ পাইছিলোঁ কিন্তু চাইজ নহ'ল, নল'লোঁ এতিয়া। আকৌ বেলেগ এইফালে চাওঁ, বেলেগ আছেনে নাই, আৰু কি কি দোকান আছে তাকো দেখাই আছোঁ আপোনালোকক। এয়া কাপোৰ দোকান, এয়া কাপোৰ দোকান, তাৰপিছত এইফালে আছে বাচন দোকান, চব পায় বজাৰত, যিকোনো বস্তু পায় আপুনি। কাঁহী বাতি চব পায়। তাৰপিছত এইফালে আছে চব্জি বজাৰ, চব্জি বজাৰটো চাই লওক অলপ। ভেন্দি, পিঁয়াজ, আলু, বেঙেনা, কি লাগে চব পায়, জলকীয়া। আজি বজাৰত বেছি টাইম থাকিব নোৱাৰিম, কাৰণ এই বজাৰৰ কাষতে টায়াৰ কোম্পানী এটা আছে, তাৰে বহুত বেয়া গোন্ধ আহি আছে। তো সোনকালে বলক, অলপ দেখাওঁ আৰু আপোনালোকক কি কি আছে, তাৰপিছত যাব লাগে আৰু। বহুত বেয়া গোন্ধ হৈ আছে, মানে থাকিব পৰা নাই। আমাৰ দিলীপ দাই পেন এটা লৈ পেলাই তাকে চাই লওঁ। এয়া আমাৰ দিলীপ দাই পেন চাই আছে। পেন পচন্দই নহ'ল বোলে, আগলৈ গৈ চাওঁ অলপ।
একো লোৱা নহ'ল আৰু এই কোম্পানীৰ বেয়া গোন্ধটোৰ কাৰণে বেছি টাইম থাকিবও নোৱাৰোঁ, আপোনালোকক ভালকৈ দেখাবও নোৱাৰিলোঁ। শুকুৰবাৰে আৰু এটা বজাৰ লাগে, তাত গৈ আপোনালোকক ভালকৈ দেখাম বজাৰটো। এতিয়া আমি বজাৰৰ পৰা ওলাই যাওঁ আৰু অকণমান আগত গৈ আমাৰ খুৰা এজনৰ জিলাপি দোকান আছে, তাতে আমি মিলি জিলাপি অকণমান খাওঁ বুলি ভাবিছোঁ। তেতিয়াহ'লে বলক। এই পপকৰ্ণ পপকৰ্ণ পপকৰ্ণ, এই পানীপুৰি পানীপুৰি পানীপুৰি। সেয়া আহি পালোঁ জিলাপি দোকান, আৰু জিলাপি অলপ খাওঁ আৰু কোম্পানীলৈ যাওঁ। সেয়া গৰম গৰম বনাই আছে। সেয়া জিলাপি বহুত ভাল বনায় আৰু বেলেগো আছে, কিন্তু তাতে ইমান ভাল নবনায়। আগতে এনেকৈ ভিডিঅ' বনাই পোৱা নাই বাৰু, এয়া মোৰ প্ৰথম ব্লগ বনোৱাৰ চেষ্টা কৰিছোঁ। নাজানো ভাল হৈছে নে বেয়া হৈছে। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু কাষত থকা লাল বটনটো দবাই বগা কৰি দিব। থেংক ইউ, আই লাভ ইউ অল।